নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া মোৰ অকণমানি বাগিচাত মধুৰিআমৰ গছ, নৰসিংহৰ পুলি, এয়া হ'ল বেঙেনা পুলি, আনাৰস আৰু ইফালে কেইটামান মই মাকৈ গছ লগাইছোঁ আৰু লগতে কেইটামান ভেন্দি গছো লগাইছোঁ। আৰু এইফালে হ'ল কেঁচা বিলাহী, ডাঙৰ বিলাহী হয়, এতিয়া কেঁচাই আছে। এয়া ৰঙালাওৰ পুলি হয় আৰু ইফালে হ'ল জিকাৰ পুলি। চেপটিকালাই উৰহীৰ দৰে ফলটো হয়, আপোনালোকৰ ভাষাত কি কয় কমেণ্ট বক্সত জনাব। এয়া ৰঙালাওৰ পুলি, বেঙেনা পুলি আৰু ভাতকেৰেলাৰ পুলি, আৰু ইফালে ভাতকেৰেলাৰ পুলি মধুৰিআমৰ গছৰ পিনে বগাই গৈছে। আৰু ইফালে হ'ল কণ বিলাহী, মাটিত নিজে লাগি আছে। ইফালে লগাইছোঁ নেমুৰ গছ, এয়াও নেমুৰ গছে হয়। আৰু শেষত হ'ল এয়া শেৱালি ফুলৰ গছ।